জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টো ফালাফালি হ'বলৈ গৈ আছে। আমাৰ শুৱালকুছি আছে মুকলি বিহু। আপোনালোকক দেখাম মুকলি বিহুৰ দৃশ্য। বলক মোৰ লগত ভিডিঅ'টো শেষলৈ সহযোগ কৰি থাকক। এইখনে হৈছে আমাৰ ঘৰৰ ওচৰত থকা নদীটো, ব্ৰহ্মপুত্ৰ নদী। এইটো হৈছে আমাৰ ভৈৰৱন মন্দিৰ। ইয়াতে ভৈৰৱন বঁটা আৰু শিৱৰাত্ৰি বঁটা হয়। পাৰৰ পৰা এটা 360 ভিউ চাই লওক। পাইছোঁ আপোনাক দেখাম অলপ পিছতে মুকলি বিহু হ'ব। অসমৰ 7টা মানৰ পৰা মুকলি বিহু হ'ব। মোৰ লগত আছে মানস, ইয়াৰো এটা ইউটিউব চেনেল আছে। সকলোৱে ভাল কমেডি ভিডিঅ' বনায়। মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব গাইজ। আপোনাক দেখাই আছোঁ অলপ পিছত বিহুৰ দৃশ্য। এতিয়া মুকলি বিহু অনুষ্ঠিত হ'ব। আপোনালোকে মোৰ লগত ভিডিঅ'টো সহযোগ কৰি থাকক। ৰাতিও হৈ গ'ল, বিহু লাহে লাহে মুকলি বিহু আৰম্ভণি হৈ গ'ল, চাই থাকক। বেলেগ নেদেখাও, আপোনালোকে বিহু উপভোগ কৰি থাকক মোৰ চেনেলত। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু যোনে যোনে মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব গাইজ। ভিডিঅ'টো এইখিনিতে আছিল।